guys, welcome back to my new vlog. I hope সকলো ভালে আছে. So guys, আজি মই যাবলৈ ওলাইছো তিনচুকীয়া আৰু একচুয়ালি ভিডিওটো মানে আজি একদম বহুত বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে. তিনচুকীয়া কি কাৰণে গৈ আছো সকলো বিলাক ভিডিওটো শেষলৈকে চাই থাকক গম পাব. So so বলক এতিয়া মই মানে গাড়ীৰ কাৰণে ৰখি আছো এতিয়া আৰু তাকে যেতিয়া মানে গাড়ীৰ কাৰণে ৰখি থকা হয় তেতিয়া গাড়ী পোৱা নাযায়. হেতুৱে হৈছে মোৰ লগতো একেই হৈছে. তো তাকে এতিয়া আৰু গৈ মেলি একেবাৰে ব্লগিংটো তিনচুকীয়াত ষ্টাৰ্ট কৰি মই কি কাৰণে গৈ আছো চাই থাকক ব্লগটো ৰ'ব ভিডিওটো স্কিপ নকৰিব মই আজি আপোনালোকক এটা বহুত ধুনীয়া গানৰ বিষয়ে ক'ম গানটোৰ নাম হৈছে লৰালি ধেমালি আৰু গানটো গাইছে বাই মিষ্টাৰ কৌশিক বৰা আৰু ৰাইটাৰ অফ দিছ সং ইজ বাই মিষ্টাৰ কৌশিক বৰা এণ্ড মিষ্টাৰ বিতুল গগৈ তো মিউজিক এৰেঞ্জ কৰিছে বাই মিষ্টাৰ হিমাংশু দিহিঙীয়া আৰু মিক্স এণ্ড মাষ্টাৰ্ড বাই মিষ্টাৰ ৰাজোত্তম বৰা চ' গাইজ মোৰ ডেছক্ৰিপশ্যনৰ লিংকটো দিয়াই আছে আপোনালোকে জল্দি জল্দি যাওক আৰু গানটো শুনকগে বহুত এটা ধুনীয়া গান হয় আৰু মই অকণমান শুনাই দিছোঁ বাৰু মিউজিকটো ফাগুনৰ মিঠা বতাহ জাকে চুই যায় মোকে বাৰে বাৰে সুধেনে মোৰে কথা কানে কানে I hope guys গীতটি শুনি আপোনালোকৰ ভাল লাগিলে আৰু বাকিখিনি শুনিবৰ কাৰণে এতিয়া জল্দি জল্দি ডেছক্ৰিপশ্যনত যাওক আৰু লিংকটো ক্লিক কৰি শুনকগে বহুত এটা ধুনীয়া গান হয় সকলোৱে ভাল লাগিব বুলি আশা ৰাখিলো আৰু সকলোৱে যাতে গীতটি ধুনীয়াকৈ আদৰি লয় সকলোৱে যাতে বহুত বেছি মৰম দিয়ে তাৰে আশা ৰাখিলো গাইজ ফাইনেলি তিনচুকীয়া পালোহি কিন্তু ইমান বেছি ট্ৰেফিক জাম দেখা পাইছে আপোনালোকে এতিয়া গৈ আছো বাছ ষ্টেণ্ডলৈ তাত গৈ পিনে লগ পাম আজি কাৰোবাক তো চাওক ভিডিঅ'টো বাছ ষ্টেণ্ড পালোহি আৰু এতিয়া ইমান বেছি ট্ৰেফিক জাম চাওক না মাথা বেয়া হৈ যায় হেল্ল' সেইফালে অভিলে আজি বহুত দিনৰ মূৰত লগ পালো তাক আৰু আজি ফাৰ্ষ্ট টাইম তিনচুকীয়ালৈ এনেকে আহিছা ন আজি ফাৰ্ষ্ট টাইম সি তিনচুকীয়ালৈ এনেকৈ আহিছে নহ'লে এনে ফেমিলিৰ লগত আহে আমি আজি চাম কি জন্তু বহুত ডাঙৰ এটা জন্তু মানে সেইটো চাই থাক পাৰিব আপোনালোকে এতিয়া মানে এনেই অলপ বজাৰ চজাৰ যাওঁ গৈ মেলি কিবা কিবি খাওঁ আকৌ কিবা কিবি ল'ম চাগে তো ভোকো লাগিছে মানে ৰাতিপুৱা একো খাই অহা নাই কেনেকুৱা লাগিছে তিনচুকীয়া আমি এতিয়া পালোহি তোমাৰ তামোল চুবাই চুবাই এতিয়া সোমাবলৈ দিয়া নাই গজব বেজতি আমনি লাগিছে তো আমি এতিয়া লিফ্টৰ কাৰণে ৰখি আছো ফাইনেলি আমি ইয়াত পালোহি আৰু এইফালে অভিলে পূৰা চুৱেটাৰ টুৱেটাৰ উলিয়াই লৈছে এইফালে দেখা পাইছে চব মানে মানুহ ফুল হৈ আছে তো ইয়াৰ ভিতৰত যিমানখিনি পাৰোঁ দেখুৱাম আপোনালোকক তো চাই থাকক জন্তু চাব গৈছোঁ কি চাবা জন্তু এতিয়া জন্তুৱে ওলাই নাই পক্ষী ওলাই জন্তু চামগৈ আপোনালোকেও চাওক আমাৰ লগত বলক এতিয়া গৈ থাকোঁ তাত ডাইৰেক্ট তাত ওলাম তো গাইজ আমি এতিয়া ফিল্ম চাই মেলি আহিলোঁ আৰু তাকে আইচক্ৰীমো খালোঁ প্লাছ সেইটোৱে এতিয়া মানে এতিয়া এনেই অলপ ইয়াতে আছে আপোনাৰ পিজ্জা ডমিন'জ তো আমি এতিয়া ডমিন'জত খাওঁ আৰু তাকে এতিয়া হাই कैसा लगा फिल्म देख के ভাল লাগিলে খালি বহুত দীঘল যে বহুত দীঘল আৰু বহুত বেছি মানে একদম
ইমান মানে একশ্যন ন অকল মাৰা কাটা কাণ চান বিষাই গ'লগৈ একেবাৰে তো এতিয়া কিবা এটা খাওঁ মানে পিজ্জা খাম আৰু ইয়াত ডমিন'ছত সোমাইছোঁ যেতিয়াতো পিজ্জাই খাম তো এইফালে এইটো ল'লোঁ আইচক্ৰীম গাইছ এতিয়া আমাৰ পিজ্জা আহিলে ইমান বেছি মানে অৰ্ডাৰ কৰা নাই জাষ্ট ইমানটোৱে খাম তো খাই দিওঁ আৰু আজি অঁ খাই দিয়া আৰু আজি তো সেইটোৱে বেছিকৈ খাবও নোৱাৰোঁ আপোনালোকে বেয়া নাপাব আগাই আমি আপোনালোকে নাপায় বেয়া তো এইফালে এইটো কেক হয়নে অঁ হা পঢ়ি শুনাই দিয়া আকৌ কি কেক হয় কিহৰ হয় বা ইয়াত লিখা আছে অঁ বাটাৰস্কচৰ হয় কিন্তু বহুত ঠাণ্ডা হৈ আছে এইটো তো তাকে এতিয়া পিজ্জা খাওঁ তাৰপিছত যাব লাগিব ঘৰ এতিয়া কিমান দেৰি হ'ল জানো বাহিৰত গাড়ী চাড়ী পাম নাই খাওঁ अरे कहना क्या चाहते हो गाइस ये देखो ब्लैक कलर खाबले কেনেকুৱা তিতা গাইছ নিগনি গো কি হয় নিগনি গো नहीं এইখিনি নিগনি গৰু বোলে নাপায় এখন নাপায় নিজেহে কৈ আছা তিতা লাগিছে সঁচাকৈ এইখিনি কেনেকুৱা অলপ তিতা ন অলপ ডাৰ্ক চকলেট আছে অঁ